হেই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ আৰু নিজৰ ডেইলি ৰুটিন আৰম্ভ কৰিছোঁ। তো মোৰ বিছনা ঠিক কৰা হৈ গ'ল আৰু এইফালে কাৰণে কাম 10:30-11টা বাজিলে হ'ল। এইফালে মই ভাত খোৱাত বিজি আৰু এজনে এইফালে মোবাইলত বিজি। ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ কাৰণ ভিডিঅ'টো অলপ দীঘল হ'ব। সৰু ল'ৰাটো গাটো বৰকৈ ভাল নাই, তাক মেডিকেলৰ পৰা লৈ অহা হৈছে। ভাতটো খাই তাক দাৱাইখিনি খুৱাই দিম আৰু যেতিয়া নাস্তাটো বনোৱা হয় তাৰপিছত যে হয় আৰু বাকী একদম ৰেডি হৈ আছে। তো ল'ৰাৰ গা ভাল নাছিলে, ৰাতিপুৱা মানুহজন মেডিকেল লৈ গৈছিলে, মেডিকেলৰ পৰা দাৱাই লৈ আহিছে। দুটা খোৱালোঁ, জ্বৰৰ আৰু কাহৰ খোৱালোঁ। এতিয়া বাকী আছে এই দুটা খুৱাবলৈ। ঔষধ খুৱাবলৈ বহুত দিগদাৰ সৰু ল'ৰাটো, ঔষধ যাতকৈ খাব নোখোজে। তেনেকৈ কি কৰিম, ফুচলাই খুৱাবলগীয়া হৈ আছে আৰু আজি ভাল কেইদিনেই হ'ল। মানে জ্বৰ হৈ আছিলে, চৰ্দি আৰু জ্বৰটো আজি 3 দিনৰ পৰা মানে ৰাতি উঠি আছে। অলপতে দেখাই দিয়া ভাল, বেছিকৈ হ'লেতো দিগদাৰ হ'ব। সেইটো কাৰণে পঠাই দিলোঁ। যিহেতু মানুহজন কালি গুৱাহাটীৰ পৰা আহিছে আৰু ঘৰতে আছে, কামলৈ যোৱা নাই। এনেকৈ চাই জানো কি ভাবি আছোঁ। মই কিন্তু দুনিয়াত বেছি গৈছোঁ, ধৰিবই পৰা নাই। পানীটো ইয়াত পাউডাৰ আছিলে, দি দিলোঁ। কেলে মাৰিছে তোক চুলিয়ে? তইতো উৎপাত নকৰি এনে মাৰ নাখাৱ, মইতো জানো। তই কিবা কাম কৰিছ। এটা আছে তুমি আছে। গৰু লাগিছে, পানী লগ খুৱাইছে, পানী লগ খোৱা গোটেই ওলাই আহিব। এতিয়া যোনটো আছে সেইটো ভাল দাৱাই আছে, খাব পাৰিবি। আমি বিচাৰ নাম ভাই দিব বিচাৰিছোঁ।
বনাব তেখেতে গৰম মানে বিৰাট গৰম পৰিছে, একদম খাবলৈ পাবলৈ মন নোযোৱা হৈছে, ইমানেই গৰম পৰিছে। কিন্তু উপায় নাই, গৰমটো কৰিবই লাগিব, বনাবই লাগিব, খাবই লাগিব। কাটি কিনে দালিত দিম, দালি আৰু অমিতাৰ লগত বনাম মানে। অমিতা কাটি লৈ দালিত দিবলৈ। ঐ শুনিছে, মাতি আছে, আনিব যাব নি বিজন দা? লৈ আহ যাওক। লৈ আহ, এইটো টোপনিত লাল কাল যাও আকৌ। ঐ শুনিছে নাই? কালিয়া পানীটো ধৰিলে আমাকো হয় না। তো এইফালে মই গেছত দালি বহাই আছে আৰু লগতে মানুহজনক কৈ আছোঁ মানে আমাৰ মানে ইয়াত পানীটো বহুত বেয়া হৈ আছে, তো মটৰটো মানে চফা কৰি কিনে বহাব বুলি কৈ আছে। সেইটোৱে মানে আলোচনা কৰি আছোঁ। তো মানুহজনে একদম টোপনিত লাল কাল হৈ আছে, তো লগৰজনে মাতিব আহিছে মানে মিলি কিনে চাফা কৰিম বুলি। তো সেইটোৱে মানে মানুহজনক কৈ গালি পাৰি আছোঁ মই, আৰু এইফালে কামো কৰি আছোঁ। পানীৰ বৰ অসুবিধা হৈ গৈছে আমাৰ ইয়াত। দালি বহাই দিলোঁ, এতিয়া মই লৈছোঁ গ্ৰীণ টি খাবলৈ।
কাপটো ইগনোৰ কৰিব। এবাৰ লৈ লৈছোঁ মই ভাত বহাবলৈ, দালি বহাই দি থৈছিলোঁ, গ্ৰীণটো অকণ খাই ল'লোঁ, খাই কিনে তাৰপিছত লৈ লৈছোঁ ভাত বহাবলৈ। ভাতটো বহাই দিম আৰু মাংসটো মানুহজনে বনাব, গাহৰি মাংস। মই ইমান ভালকৈ নাজানো গাহৰি মাংস বনাবলৈ, তেখেতে ভালকৈ জানে বনাবলৈ, তেখেতে বনাব। আৰু হয়তো সেইটো শ্বুট কৰিবও নোৱাৰোঁ, কাৰণ তেখেতে এতিয়া কেমেৰাত আহিবলৈ মানে অকণমান কমফৰ্টেবল নহয়। বাহিৰত বহি আছোঁ, গৰম অতিপাত গৰম পৰিছে। বাহিৰত বহুত সময় বহাৰ পিছত চবে খাই লৈছে, খাবলৈ বাকি নকৰোঁ মই 10 বাৰকৈ সিহঁতি বাহিৰত গৈ আছে, বাহিৰত খালিবলৈ ঘূৰি আছে, ঘৰত সোমাই আছে। মই ঝাৰা ঝাৰি নকৰোঁ, ডক্টৰ এইটোৱে কাম কৰি থাকিম নেকি? মানে গাটো অৱস্থা মাদাৰ্ছ ডে কোনে কোনে মনালে? ভিডিঅ' হৈ আছে।
আজি মাদাৰ্ছ ডে কোনে কোনে মনালে কমেণ্ট কৰি জনাব Yes, I am blogger. খবর নরবে কি ব্লগার তোর মই ডেইলি লাইফস্টাইল ব্লগার বস্তু হৈ আছে কাৰণ নতুন ঘৰত যোৱা হেৰিত ইফালেও হোৱা নাই সিফালেও হোৱা নাই মাজত লটকি আছোঁ মাথাটো বৰ বিষ হৈ আছে চাহ এসোপা বনাই দিছোঁ আকৌ মই কৈ দিছোঁ লাল চাহ একদম পুৰা তেজপাত Hey! তো আমাৰ চাহ খোৱা কমপ্লিট হ'ল খালোঁ সেইটো শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ মানুহ বহি আছিলে আৰু সেইকাৰণে মই বগা আছোঁ মই কিমান পেলোৱা আছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম এইটো হ'ল মোৰ ডাঙৰ ল'ৰাটো কিমান পেলোৱা আছিলে এইটো হ'ল সৰু ল'ৰাটো আৰু মোৰ নাম হ'ল ডিম্পল নিজৰ নাম এইটোৰ নাম হ'ল এই ডাঙৰ ল'ৰাটোৰ নাম হ'ল বিজয় এইটোৰ নাম হ'ল ধীৰাজ আৰু মানুহজন কেমেৰা নিবিচাৰে সেইটো কাৰণে তেখেতৰ পৰিচয় এতিয়া নিদিওঁ মই ক্ৰীম পাউডাৰ ঘচিবলৈ মতিতে পাব তাৰ কাৰণে আপোনালোকে মোক ছাপোৰ্ট কৰক আপোনালোকৰ ছাপোৰ্ট বহুত জৰুৰী আপুনি 100 জলদি কৰক ছাবস্ক্ৰাইবাৰ তেতিয়াহে মানে কি মানুহজনৰ কথা হ'ল তই আগতে নিজে চাকচেছ হৈ যা তাৰপিছত মোক কবি তেতিয়া আহিম ছাপোৰ্ট কৰক ছাকচেছ হ'ম তাৰপিছতে আহিব মানুহজন আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু আজি 1K জলদি কৰক আমাৰ পৰিচয় দিলোঁ আপোনালোকক আমাৰ 1 মিলিয়ন ভিডিঅ' अगर ये सब्सक्राइब कर हे गाइस ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব